মই মালিকনীয়া ভেদাইলতা ৰেচিপি দেখাম। ইয়াত প্ৰয়োজনীয় জালুক, নহৰু, আদা, আলু। পাত্ৰত মই আলু বইল কৰিছোঁ। এয়া আলু হৈ গ'ল মোৰ। এয়া মই ভেদাইলতাৰ ৰস উলিয়াই লৈছোঁ। বইল কৰা আলু পিটিকি লৈছোঁ। এখন কেৰাহীত মই তেল দি দিছোঁ। তেলকণ গৰম হ'ব দিম। এয়া শ'ল মাছ লৈছোঁ। পিচি থোৱা নহৰু দি দিছোঁ। অলপ ৰঙা হ'ব দিম। ভেদাইলতা এবিধ আৰু ঔষধি গুণৰ গছ। ই আমাৰ বহুত বেমাৰৰ পৰা ৰক্ষা কৰে। বেছি দুৰ্বলতা মানুহৰ বাবেতো প্ৰয়োজনীয়। গৰ্ভৱতী মহিলাৰ বাবেতো ক'বই নালাগে। পিটিকি থোৱা আলুখিনি তেলত দি দিছোঁ। ভালকৈ ভাজি ল'ম। আলুখিনি ভালকৈ লৰাই দিম। অলপ হালধি দিছোঁ। অলপ সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু বেছি থোৱা আদা জলকীয়া দি দিছোঁ। ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ভেদাইলতা মানিমুনি শাকৰ ৰসখিনি আলু ভজা দি দিছোঁ। ভালকৈ লৰাই দিছোঁ। গেছত উতল আহিলে অলপ জালুকৰ গুড়ি দি দিছোঁ। আৰু কাষতে এখন মই কেৰাহীত মাছ ফ্ৰাই কৰি আছিলোঁ। মাছৰ ফ্ৰাই এপিচ এপিচকৈ ভেদাইলতা জোলত দি দিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া মই ভেদাইলতা ৰেচিপিটো হৈ গ'ল। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুন নতুন ভিডিঅ' লৈ আকৌ আহিম পুনৰ। বাই বাই।